গাইজ গুড ইভিনিং। আকৌ এটা মোৰ নতুন ব্লগলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ ভালনে? মোৰ ভালেই। এতিয়া কেইটা বাজিছে? 2:30 বাজিছে দুপৰীয়া। ভাত খাবলৈ আহিছিলোঁ, বিলাহী ছিঙি আছিলোঁ। তাকে আৰু খাম আৰু অকণমান পিছত। ভাবিলোঁ আপোনালোকক অকণমান এনেই দেখাওঁ মই ঘৰত কি কৰি থাকোঁ। এয়া ৰ'বা, আপোনালোকক বস্তু এটা দেখাম। এয়া বগৰী পুলি, কাশ্মীৰ বগৰী পুলি আনি থৈছে। কাইলৈ ৰোৱাটো নহ'ব চাগে, 2 দিনমান লাগিব ৰুবলৈ, কাৰণ জেওৰা দিব লাগিব। গৰুবিলাক আহি থাকে যে, আৰু কিনো দেখাম নেদেখাম বুলি এনেই কৰিছোঁ। আৰু আকৌ নতুনকৈ খুলিছোঁ, ভিডিঅ' এটা নিদিলেও ভাল নালাগে, তাকে বোলো দেখাইছোঁ। এইজোপা আমাৰ লিচু নাই লগা, 2টা এটা লাগিছে নতুনকৈ। মই দেখাইছোঁ লিচুজোপা অহা বছৰ মানে চাগে লাগিব। ৰোৱা হ'ল বাৰু বছৰ, কিনা আছিলে পুলিটো, সোনকালেই লাগিব কৈছিলে, কিন্তু এতিয়ালৈকে লগা নাই বৰ্তমান। লাগিব চাগে আৰু এয়াই। পিছফালে এনেই আছোঁ। আকৌ ভাত খাই কৰি আকৌ বিলাহী ছিঙিবলৈ যাব লাগিব বাৰীত। কাইলৈ বজাৰ আছে, 8টালৈকে নিব চাগে মানুহজনে। কেতিয়াবা বজাৰখনলৈ গৈ আপোনালোকক দেখাম বাৰু নিশ্চয়। প্ৰতিদিনাই যোৱা নহয় বাৰু, কেতিয়াবা কিবাকিবি আনিবলগীয়া থাকিলে যোৱা হয়। এয়া আকৌ আমি আহিছোঁ বিলাহী ছিঙিবলৈ। ইয়াত দাইহাতা বিলাহী, আমি আহি আছোঁ ছিঙিবলৈ বিলাহী। আপোনালোকক দেখাই আছোঁ বিলাহী। এইখন আমাৰ বাৰীখন। বাৰীৰ মাজে মাজে গৈ আছোঁ। কিনো কৰিম আৰু, গাঁৱলীয়া মানুহ, খেতিকে আৰু। গৈ আছোঁ আমি বাৰীলৈ বিলাহী ছিঙিবলৈ। পাইছোঁহি আৰু বিলাহী তলি। ছিঙি আছোঁ, হোৱা নাই আৰু আজকে অলপ টাইম লাগিব ছিঙিবলৈ। ইমান হৈছে, ইমানখিনি। এয়া কচু, এয়া বিলাহী গছ লাগি আছে। বিলাহী শেষ হ'বলৈ হৈছেগৈ আৰু চাগে কেইবামান ছিঙিবলৈ পাম। কিমান ছিঙিবলগীয়া হয় আৰু। এয়া গছবোৰ মৰিছে আৰু। বিলাহী ছিঙি আকৌ লগ পাই আছোঁ। এই আমাৰ কচু ৰুইছোঁ কেইজোপামান। সেয়া বিলাহী, এইবিলাক যে ওলাই আছে, এইবোৰ বিলাহী। এইকেইদিন ভিডিঅ' দিব পৰা নাই, কাৰণ কাৰেণ্টটো নাই হ'লে বতাহ ধুমুহাত। এয়া বিলাহী বাচি আছোঁ আমি, দেখাই আছোঁ ভালকৈ। এয়া বিলাহী বাচি আছোঁ, বিলাহী। এয়া বোৱাৰীজনীয়ে বাচি আছে। এয়া আমাৰ ধন পকা বিলাহী। এয়া বাচি আছোঁ আৰু দুইজনীয়ে, কিমান পাৰোঁ গধূলিলৈকে। তাকে বোলো কিনো দেখাম আপোনালোকক, ভিডিঅ' এটা নিদিলেও ভাল নালাগে। এয়া ধন হাই কৈ দিয়া, লাজ কৰিছে। দেখাই আছে। এয়া আমাৰ বাৰী কুন্দুলি,
লগাইছোঁ ভালকৈ নাই হোৱা হ'বগৈ আৰু খালোঁ বাৰু তেন্তে হ'ব তেতিয়া আজিলৈ বাই আকৌ এটা লগ পাম পুনৰ মোৰ নতুন ব্লগত প্লিজ ভাল লাগিলে লাইক কৰি দিব এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড কাষৰ বেল আইকনটো প্ৰেছ কৰি থৈ দিব তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব বাই